তাৰমানে দ্বিতীয়তে মানে আমাৰ যিজন মানে এই চৰকাৰে মানে প্ৰমোদ বড়ো চৰকাৰৰ এই যিবিলাক কৰ্মকৰ্তা আছিল আমাৰ ধৰক এই ৰুজুগ্ৰা বসুমতাৰী তেওঁ আহি পেলাই চেকখন আমাৰ ৰাইজৰ মানুহ মাতি চেকখন মোৰ হাতত আৰু মোৰ লগত আৰু এজন মানুহ আছিল 2 লাখ টকাৰ চেক আছিল আমাৰ হাতত অৰ্পণ কৰিছিল। তাৰপিছত মই চেকখন কমিটিৰ মানুহে সভাপতি সম্পাদক আছে মই সিহঁতক মাতি চেকখন দি দিলোঁ। দিয়াৰ পিছত মানে সিহঁতে জইন একাউণ্ট খুলি চেকখন জমা দিছে। তাৰ কাৰণে আমি এই প্ৰমোদ বড়ো চৰকাৰৰ মানে ধন্যবাদো জনাইছোঁ যিহেতু আমাক মানে আমাৰ ইয়াত নহয় আৰু বহুত জেগাত এনেকুৱা 2 লাখ টকাৰ এই চেক অনুদান কৰিছে। তে এই চেকখন এতিয়া তেখেতৰে মানে দলীয় মানুহ বিল্লাল হুছেইন তেওঁ আমাৰ এইটো মছজিদৰে এই সম্পাদক তেওঁ মানে এই চেকখন যে মানে আনি একাউণ্টৰ পৰা এই বেছিমাৰি গ্ৰামীণ বিকাশ তাতে একাউণ্ট খোলা হৈছিল একাউণ্টৰ পৰা আনি 2 মাহমান পাৰ হৈ গ'ল মানে আমাক জনোৱা নাই। অথচ আনিছিল আনাৰ পিছত আমাক ৰাইজ মাতি ক'ব লাগিছিল পইচাটো তোমালোকে কৈছিলা যে ভুৱা চেক বুলি এতিয়াতো চেকটো পইচাটো ওলাই আনিলোঁ। আমাক ৰাইজ লৈ বহি পেলাই কামটো নিজে কৰক বা ৰাইজৰ দ্বাৰাই কৰক এটা পৰামৰ্শ আগবঢ়াব লাগিছিল আমাক ৰাইজ মাতি তে মাতা নাই। তাৰপিছত মানে চেকখন যেতিয়া ভাঙি পইচাটো আনিল আমি তেতিয়া গম পালোঁ। গম পোৱাৰ পিছত আমি অনুমানিক 2 মাহমান পিছত নৱেম্বৰৰ 5 তাৰিখত পইচাটো উদ্ধাৰ কৰিছে অৱগত কৰা নাই। তাৰপিছত মই যেতিয়া বাহিৰৰ পৰা খবৰটো পালোঁ বাহিৰা মানুহবিলাক কাম প্ৰকাশ কৰি আছে পইচাটো ওলাই আমি আহি আমাৰ প্ৰেচিডেণ্টক সুধিলোঁ তেতিয়া আমি গম পালোঁ পইচাটো আগতেই উঠাই আনিছে। তাৰপিছত আমি মানে ৰাইজে মানে আলোচনা পাতিলোঁ পাতাৰ পিছত এইটো মানে সোধা পোছা কৰা হ'ল। ফাৰ্ষ্টত মানে মাতা নাই। তাৰপিছত মানে আমাৰ চেয়াৰমেন প্ৰেচিডেণ্ট চাহাবে ফোন কৰিছে মোৰ সন্মুখতে আৰু 2জনমান মানুহ আছিল কৈছে যে আমি এইবিলাক এতিয়া মাথা মাৰিব সময় নাই মই চিৰাজুলিত আছোঁ এতিয়া। তাৰপিছত জুমাবাৰৰ দিনা যেতিয়া আমাৰ মানুহ বহুত থাকিল তেতিয়া সি ফোন কৰিল তাৰপিছত মানে ফোনটো কাটি দিছে কিবা কৈ পেলাই তাৰপিছত আকৌ ফোন কৰিছে তেতিয়া কৈছে এইবিলাক দলীয় টকা দলৰ মানুহে দিছে এটা মানুহে ভোট দিয়া নাই এইবিলাক আকৌ 2030 আমি EPPL দলত জইন কৰাম তাৰপিছত টকাখিনি আমি দিম এতিয়া আমি 1 টকাও নিদিওঁ আৰু এইখিনি কথা এই মানে ৰেকৰ্ডিং কৰি ৰখা হৈছে। তাৰপিছত আমি বহুত মানুহৰ দ্বাৰা ধৰক মানে ইনডাইৰেক্টলি সোধা পোছা কৰা হৈছে পইচাটো নিদিয়ে আৰু মানে বেয়া কথাও কৈছে এইটো আমি সংবাদ মাধ্যমত নকওঁ। তাৰপিছত আমি থানাৰ সহায় লৈছোঁ। আপোনালোকে থানাত যোৱাৰ আগত দলীয় যিসকল নেতৃত্ব আছে ৰুজু বৰুৱা হওক বা প্ৰমোদ বড়োই হওক তেওঁলোকক দলীয় নেতৃত্বক জনাইছে নে নাই? আমি জনাইছোঁ। আমি ৰাইজ 2খন গাড়ী লৈ পেলাই আমি প্ৰথম ৰুজুগ্ৰা বসুমতাৰী তাত গৈছিলোঁ। তেতিয়া এই বিল্লালৰে মানে দাদা আনোৱাৰ হুছেইন তেখেতৰ লগত আলোচনা পাতিলোঁ। তেখেতে আমাক ৰাইজ লগত লৈ তাতে গৈছিল আৰু তাতে যাই পেলাই কথাটো অৱগত কৰিছিল। আৰু ৰুজুগ্ৰা চাহাবেও কৈছে কি এইটো ৰাইজৰ এইটো এই কিহৰ দলৰ পইচা এইটো চৰকাৰী অনুদান এইটো মন্দিৰ মছজিদ এইবিলাক দিছে এইটো চৰকাৰী পইচা এইটো দলীয় পইচা নেকি তহঁতে এইবিলাক পইচাটো উঠাই লৈ কাম কৰ মই বিল্লালক মাতি কৈ দিম। পিছত আমি গম পাইছোঁ যে আৰু সিহঁতৰ দলীয় মানুহ কেইজনমান গৈছিল তাতে আকৌ 15 দিনৰ সময় আনিছিল 15 দিনৰ ভিতৰত পিছত মানে কামটো কৰি দিম বুলি তাতে স্বীকাৰ হৈ আহিছিল কিন্তু তথাপিও কৰা নাই। আমি বহুত দিন অপেক্ষা কৰিলোঁ তথাপিও তাৰপিছত আমি এজাহাৰ দিছোঁ থানাত। এতিয়া আমি বিচাৰোঁ যে আমি পইচাটো আমি নাপালোঁ গতিকে এইটো আমাৰতো কোনো পাৰ্চনেল পইচা নহয় চৰকাৰে অনুদান দিছে মছজিদৰ কাৰণে গতিকে আমি নোপোৱাৰ কাৰণে আমি ৰাইজে আমি লালপুৰ থানাত এখন এজাহাৰ দিছিলোঁ আগতেই এইটো এজাহাৰৰ কাৰণে আমি এতিয়া এই কেছখন ৰেজিষ্টাৰ কৰি দিবলৈ মই লালপুৰ থানা ভাৰপ্ৰাপ্ত বিভাগ মই এইটো কি ক'ম আৰু এইটো চৰকাৰী অনুদান দিছে সেইটো কাম হ'ব লাগিছিল চবেই পাইছে আমি পোৱা নাই এইটো কাম কৰিব লাগিছিল। নিজে যে এনেকুৱা কৰিব এইটো আমিতো ভবা নাই। আৰু আমাৰ এইটো এই বিল্লাল হুছেইন আমাৰ এইটো পশ্চিম ডিব্ৰুচৰা জামে মছজিদৰ সম্পাদক হৈ কিনে যদি এইটো কৰিব পাৰে সেইটো আমি কি ক'ম আৰু
সেইটোতকৈ নিৰ্লজ্জ কাম কোনোবা কৰিব পাৰে নেকি? কি আছিল কমিটিত? মই হেৰি আছিলোঁ, এই প্ৰেচিডেণ্ট আছিলোঁ। মই চহীটো কৰিছোঁ। মোক কৈছে তো এনেকৈ ঘৰত মাতি লৈ গৈছে, লৈ কিনে কৈছে যে তুমি চহী কৰা। তেতিয়া পইচাটো সোমোৱাটো মই গম পোৱা নাই, মইতো চিধা চাধা মানুহ। তাৰপিছত মই ভাবিলোঁ যে যদি পইচাটো সোমায় তো আমাৰ কাম কৰিব, সি সম্পাদক হয়, বিল্লালোচন সম্পাদক হয়, কাম কৰিব। এইটো পইচাটো কোনো নাখায় ন, মছজিদ মন্দিৰৰ পইচা কোনোবা খায় নেকি? এইটো নাখায় ন, চবৰে ভয় আছে, মৰিব লাগিব এদিন। তাৰপিছত চহীটো কৰিলোঁ। চহী কৰাৰ পিছত মই এইটো সুধিছোঁ যে পইচাটো সোমাইছে নেকি? বিল্লালোচনে ক'লে যে পইচা সোমালেতো তোমাক লৈয়ে যাম। এইটো কৈ কিনে মই গুচি আহিলোঁ। মই এইটো কাম কৰা মানুহ, কাম কৰিব লাগে, গুচি আহিলোঁ। তাৰপিছত 2 মাহমান পিছত মোৰ দাদা এজনে সমাজৰ মানুহে সুধিলে যে চবেই কাম কৰি আছে, তোৰ আমাৰ হেৰি চৰকাৰৰ পইচাটো সোমাইছে নে নাই? মই পিছে ক'লোঁ তো এইটো ক'ব নোৱাৰোঁ। এতিয়া মই এটা 4টা চাইন কৰিছিলোঁ, চহী কৰিছিলোঁ চেকবুকত। পিছে ক'লে পইচাটো খাই ল'লে। তাৰপিছত লগে লগে মই ফোন কৰিছোঁ। ফোন কৰাৰ পিছত সুধিলোঁ, ক'লে যে মই এতিয়া এইবিলাক মাথা মাৰা বাদ দিছোঁ, কিবা আছে পিছত হ'ব। আৰু যদি মই তাৰপিছত সুধিছোঁ যে তুমি যদি মাথা মাৰা বাদ দিছা তেনেহ'লে তুমি এই আমাৰ কি কয় একাউণ্টটো, পাছবুকটো এইটো দিয়া, আমি চেক কৰি আহোঁ। কৈ পেলাই ঘৰত আছে, লৈ ল'বা, এনেকৈ ক'লে। কোৱাৰ পিছত ফোনটো কাটি দিলে। কাটি দিয়াৰ পিছত তাৰ কোনো দেখা নাই, কিবা কথাও নাই। 2-3 দিনৰ পিছত আমাৰ জুম্মা নামাজ পঢ়ি কিনে তাতে বহিছোঁ। বহাৰ পিছত মই নিজে এবাৰ ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত 2খন কথা কৈ কিনে ফোনটো কাটি দিলে, কথা ক'বলৈ চান্সে নিদিলে। তাৰপিছত নিজে ফোন কৰিলে, মই ইয়াতে বহি আছোঁ, সমাজৰ মানুহ বহি আছে, ভইচ ৰেকৰ্ডিংটো আছে। পিছে কৈ আছে কোনে কোনে কৈছে? মই ক'লোঁ যে নজিৰ দাদা কিবা কিবি ক'লোঁ, যে মোক যে এনেকুৱা কৈ আছে যে পইচাটো তই খাইছা, চহী কৰিছা। যিহেতু মই চহী কৰিছোঁ, তো মইতো সেইটো ভবা নাই যে পইচাটো খাই দিব, মছজিদৰ পইচা। তাৰপিছত সি কৈছে এইবিলাক মোৰ দলৰ মানুহ নহয়, আমাৰ দলৰ মানুহ নহয়, পইচাটো দিম 2030 চনত দিম, চবকে দলত চৰকাৰ আহিলে দিব, চবকে দলত জইন কৰাই কিনে পইচাটো দিব, ইউপিপিএল দলত জইন কৰাই কিনে পইচাটো দিব, এনেকৈ কৈ আছে। ইউপিপিএল নেতা। আপুনি যিখন চেকবুক তাত সাইন কৰিছে, আপুনি কৈছে যে আপুনি একজন সিধা সাদা ল'ৰা, সিধা সাদা ল'ৰা হৈ আপুনি কিন্তু বদনাম হৈ গ'লে নেকি? বদনাম হৈ গ'লো। এতিয়া কিমান ডাঙৰ বদনাম হৈ গ'লো। চবেই এতিয়া কয় কোনোবা গ'লে পইচা খাইছা নেকি, তুই পইচা খাইছা, এনেকৈ কৈ আছে। মই কি কৰিম, পইচা ৰাইজৰ সহায় ল'লোঁ, লৈ কিনে আমি থানাত এজাহাৰটো দিলোঁ। এজাহাৰ মই নিজে এজাহাৰ দিছোঁ ৰাইজক লৈ। এজাহাৰ দিয়াৰ পিছত তাতে গৈছে, যাই কিনে স্বীকাৰ কৰিছে। স্বীকাৰ কৰাৰ পিছত আমাৰ কৈছে যে পইচাটো 12 তাৰিখত সোমাই দিব, ইলেকশ্যনৰ পিছত 12 তাৰিখত একাউণ্টত সোমাই দিব 2 লাখ টকা। এইটো কোৱাৰ পিছত আমি আহি গ'লোঁ, পইচাটো সোমাই দিব। তাৰপিছত 12 তাৰিখ পাৰ হৈ গ'ল, দেওবাৰ গ'ল, বিহু গ'ল। আমি এইটো চালোঁ, চোৱাৰ পিছত আকৌ 21 তাৰিখত গৈছোঁ। যোৱাৰ পিছত তেতিয়া যাই কিনে কৈ আছে যে আমি কাম কৰিম, এইটো কিবা কিবি কৰিম। পিছে থানাৰ পৰা, আৰক্ষীৰ পৰা কৈ দিলে যে তোমাৰ আজি সন্ধিয়ালৈকে সোমাই দিছে, পইচাটো সোমাব লাগে। আমাৰতো ৰাইজে এতিয়া হাতত পইচা নালাগে, আমাৰ একাউণ্টত পইচা লাগে, মছজিদৰ একাউণ্টত পইচা লাগে। তাৰ হাতেৰে কাম কোনো নিবিচাৰে এতিয়া। তাৰপিছত অহাৰ পিছত আৰু 2-3 দিন হৈ গ'ল, পইচাটো সোমোৱা নাই। এতিয়া আমি এইটো পইচা নিদিয়ে, এনেকুৱাই পইচা নিদিয়ে, একাউণ্টত পইচা নিদিয়ে বুলি কয়। এইটো আহ্বান জনাম যে আমাৰ 2 লাখ টকা এইটো মছজিদৰ অনুষ্ঠানৰ পইচা, এইটো আমাৰ কাম হ'ব লাগে। এনেকুৱা নেতাৰ পইচা, এনেকুৱা নেতা থাকিলে আমাৰ হেৰি ইউপিপিএল মেম্বাৰ আছিলে, এনেকুৱা কৰিলে কি হ'ব আৰু আমাৰ এই সমাজৰ খাৰাপ, কিবা দলৰো খাৰাপ, চবকেইটা চৰকাৰৰ বদনাম হৈ যাব ন। প্ৰশাসন এইটো ন্যায় বিচাৰটো লাগে, আৰু আমাৰ ন্যায় বিচাৰটো লাগে, পইচাটো একাউণ্টত সোমাব লাগে, এইটো আমি বিচাৰিছোঁ ৰাইজে।